নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰষা শইকীয়া চেনেললৈ। আজি মই এটা নতুন ব্ৰুচ পিন বুলিও কয় এটা চাদৰত লগোৱা পিন মই বনাবলৈ লৈছোঁ। এইখিনি হৈছে সামগ্ৰীখিনি, কিহেৰে বনাইছোঁ আপোনালোকে চাওক। এইটো আমি আগতে স্কুলত যে মাৰোঁ বেজ, তো মোৰ পুৰণা এটা বেজ আছিলে স্কুলৰ দিনত, স্কুলৰ নাম লিখা। মই তাতে অলপ কালাৰ কৰি দিছোঁ ধৰিব নোৱাৰাকৈ। তাতে মই অলপ আঠা লগাই পেলাই সৰু গ্লাছৰ টুকুৰা, এযোৰ কাপোৰ বনাইছিলোঁ তাৰে বাচি গৈছিলে, তাৰ এটা গ্লাছৰ টুকুৰা মই মাজত লগাই দিছোঁ। তাতে চাইডে চাইডে আৰু অলপমান আঠা লগাই পেলাই ষ্ট'ন লাইন যোনডাল মই ফুলি বনালে ব্যৱহাৰ কৰোঁ, এটা গল্ডেন কালাৰ চেইনৰ নিচিনা এডাল থাকে, সেই দুটা বস্তুৰেই, সেই দুটা সামগ্ৰীৰেই মই এই ব্ৰুচ পিনটো বনাইছোঁ। প্ৰথমতে মই ষ্ট'ন লাইন এডাল দেখিছে, সেইডালেৰে আপোনাৰ প্ৰথম পাক সেইটোৰে দিম। আঠা লগাই পেলাই লাহে লাহে হাতেৰে মিলাই দিছোঁ। আপোনালোকেও পেলনীয়া সামগ্ৰী থাকেই ঘৰত, যিহেতু তাৰে সৰু সুৰা কিবা কিবি বনাই থাকিব পাৰে। মোৰ আছিলে পুৰণা বেজটো, তো মই ভাবিলোঁ এইটো কি কৰা যায়, তো সেইকাৰণে এটা ব্ৰুচ পিন বনাব ল'লোঁ। এইটো সমানত ৰাখি পেলাই কেঁচিৰে মই কাটি দিছোঁ। তাৰপিছত নেক্সট মই গল্ডেন কালাৰ চেইনডাল মেৰাই দিছোঁ। তাৰপিছত আকৌ মই ষ্ট'ন লাইনডাল পকাম, আকৌ এবাৰ মই গল্ডেন কালাৰ চেইনডাল লগাম। আচলতে এইবিলাক সামগ্ৰী মোৰ ঘৰতে এনেই থকা হয়। মই ফুলি বনাবলৈ যেতিয়া আনিছিলোঁ তাৰে অলপমান থাকি গৈছিলে, তাৰেই মই বনাইছোঁ। আপোনালোকেও ঘৰত থকা এনেই থকা সামগ্ৰী কিছুমানে সৰু সৰু কিবা কিবি বনাই থাকিব পাৰে, তেনেকৈয়ে মই বনাওঁ। ভাল লাগিলে আপোনালোকে জনাবচোন মোক কমেণ্ট কৰি পেলাই, আৰু যদি কিবা শিকিব পাৰিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো মাজৰখিনি হৈ গৈছে। এতিয়া মই কাষত মোৰ এডাল বগা মণি আছিলে, মণিখিনিৰ আধাখিনি মই আপোনাৰ কামত লগাইছিলোঁ, বাকী কেইটামান মণি আছিলে, তো অলপ আঠা লগাই পেলাই মই কাষে কাষে ৰাউণ্ডকৈ মণিখিনি লগাই দিম। আঠা লগাই দিলোঁ। মোবাইলটো ৰাখিবৰ কাৰণে অলপ অসুবিধা হয়, মই দেখাই পোৱা নাছিলোঁ, তো সেইকাৰণে কেমেৰাৰ পৰা আৰু মোবাইলতে মই ৰেকৰ্ডিং কৰোঁ, কেমেৰাৰ পৰা আঁতৰি গৈছিলে। পিছৰবাৰৰ পৰা বাৰু মই সেইটো নিশ্চয় মনত ৰাখিম, ভালকৈ কৰিম। এইটো এনেকুৱাই হৈ গ'ল। এয়া কাষে কাষে মণিবিলাক দেখিছেনে, লগাই দিছোঁ। এইটো চিম্পুলকৈ মই এটা খালি গোলকৈ বনাইছোঁ। আৰু আপোনালোকে যদি ইচ্ছা কৰে ষ্ট'ন লাইনডাল, পাথৰ যোনডাল আপোনাৰ চেইন ষ্ট'নৰ নিচিনা যেনেকৈ যে ওলমি থাকে, তেনেকৈও আপোনালোকে লগাই দিব পাৰে। যদি তেনেকুৱা লগাই কেনেকৈ লগাই জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই এটা নতুনকৈ ভিডিঅ' বনাই আপোনালোকক দেখাই দিম। আপোনালোক যদি মোৰ চেনেলটোত নতুন তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখিছেনে, চাওকচোন ঘৰত এনেই থকা বস্তুখিনিৰে কিমান সুন্দৰ এটা ব্ৰুচ পিন হৈ গ'ল। পিছফালে পিনো ৰেডি হৈ আছে, নতুনকৈ লগাব দৰকাৰো হোৱা নাই মোৰ, হৈ গ'ল ৰেডি। থেংক ইউ।